এই তাতে মোবাইল আছে চোন আই যাবি না আসুন কি বেয়া হয় সাঙ্গা ও ভাই আসো আসু দিয়া মানে মই চেনেল এটা খুলছিলো কি কয় বিরাট ডাঙৰ হৈছিলো কিন্তু অলপ এতিয়া মোৰ চেনেলটো সাবস্ক্রাইব কৰিব লাগে তাতে কি হয় তো কোৱাচোন তো Nlb.boys বুলি মাতি দি সাবস্ক্রাইব কৰ গাঁও চলি তোক সাবস্ক্রাইব কৰিম মই হাইগনি যা সৰু আছে যা এতিয়া ভিডিঅ' কৰিব পাৰা নাই মায়ে কতি ধৰি দে মানে এতিয়াও কৰক জানি যা জুনি উনি আজিকালি ইউটিউবতে নুগুৰা গলা হৈ কৰা যা যা কৰবা কি কৰবি দিম না ও কি কৰা কি খান এখন কি জানা এখন দি মই ৰুটা মনে খাইছো কিবা মনত পৰছি না কিবা এটা কৰিব দিছিলি দে চেনেলটোৰ নাম কৰো হা চেনেলটোৰ নাম কৰো কইছে দিনটা পানেতে গাঁও চলি কৰি দিও দে চেনেলটো হা সাবস্ক্রাইব কৰি দিও দে গাঁও ফাৰ্ষ্টতে কি কৈছিলি এইগলা বাদ দিয়ে গাঁও চলি হা কি কৈছিলে হা এই কি নিছিছা গমিছে না চেনেলটোৰ নাম কৰো তো চেনেলটোৰ নাম কৰো আসি নাম লো Nlb.boys আইছি বাৰু সাবস্ক্রাইব কৰি দিও বুঝছে আই মাল্লাকে ধরে দে মোবাইল লো তোর কারণে চুলি হয়ে গেল মোবাইল লো করবি না সাবস্ক্রাইব কেইবার কবা লাগে কৰিছো লাইক করব বাইপে কৰিম কমেন্ট বাইপে করব মই কৰিম চোৰ ওপৰ খাইম তে কৰিছো এই এটা কর বেলেগ মানুহ আছে মোৰ বেলেগ মানুহ আছে কমেন্ট মাৰি দিলে ডিসলাইক মাছাত ও ডিসলাইক মাছাত এই দেখানে নেকি ও এরপা জানছ না স্কুলৰ কাজা নেকি জানি তো এই কিয়া কোৱালা কৰি দিছো এতিয়া এতিয়া বেলেগ কি ওলা কইনা তো এতিয়া কেমেৰা নাই কোনটি ডিসলাইক তাত যা বয় নাপাবি হা বয় নাপাবি না হেনচিকে সাদা খলা খলি সাদা মানে আছে নাই সাদা এটা বিৰাট বস্তু যিকোনো তোমাৰ গমছে না এলনু না বয় নাপাবি না আগলৈ ভিডিঅ' পাই থাকিবা দে কি মানুহ আছিল স্যার এখন তোর বই আছি বাৰু খাবি নেকি এ নাখাও এতিয়া মই ৰোমান চাদা খোলা খাই লো ইয়াল্লা মানে সুমন যিহেতু মই চাদা মাৰি মাৰি পপুলাৰ হলোৱে আইও চাদা মাৰিতো মই পপুলাৰ হলো এতিয়া তো মোৰ কাৰণে এটা মই যিহেতু ক্ষীণ তাৰমানে মোৰ কাৰণে এটা তো এছিষ্টেণ্ট চাব লাগে তোক মই বিদায় দিম বুলি ভাবিছিলোঁ তথাপিতো থাকিবি যে মোৰে সেই তক ইনকে যে লেপি দে তাৰমানে কি শুনি শুনিছে না লেপি দিয়াকৈ হ'লে থাকিবা এতিয়া মোক এটা ডাংঠিৰা হেৰি তই বিচৰি দিব লাগে এটাকতো মই কোবে ছাবস্ক্ৰাইব ইনকে ডাঙৰ হ'ব লাগিব দেচোন যিহেতু সৰু মানুহ এতিয়া তই আগবাঢ়ি থাক হা তাতে আছে এনে কবাত আছে নেকি কি কবাইতে তো গাঁৱতে থাকা ভাই দুনিয়াত তিৰিমাখান চাই হা কাম নাই এইগিলা বনিছে আই আই যা পিছি বেয়া হ'বা যা মই আছোঁ যা খবৰ দিবা ফোন মাৰিবা মোক হা যাবা কি মানুহ আহিছিলোঁ ভাল কি হৈ গ'লো ঘৰৰ পৰাই ৰখলা চাহ খাই এটা পাইছো মোক বছৰ কাৰণে মোৰ মাকে ল'ব কিন্তু আছো ও দাদা তোক বসে মেচি আমারে কোন বসে আমার বস ওর এ ধরে তেখতৰ বস আছিল বলে কোন বস আছে চিন না পাও কোন বসৰ কথা কৈছা এৰে মই বস নহয় আমার বস আছে এলা চিন না পাও না যাও মই কিবা কাম আছে যেতিয়া মোত টাকাই পারিবি যা ও বস এতে আমাক মারবা ধরছে বস ও দে তাড়াতাড়ি যা পতাত মাতি লৈ যা আলু লালা ডিনে লালা কিয়া লালা কদ্দু हो नहीं हेलो अरमान কি নয়ে মাসি দা সুদা বস কোদা এ বানানো এই মই যাও কাম আছে যাও আইসা বস
এই মাত 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 বাছ মানে তোমাৰ লগত ডাঙৰ কথা আছে মোৰ 4টামান গমছা নাই তাৰমানে মই সৰু সুৰা ইউটিউবাৰ হ'লে এতিয়া মোক এটা 7টা গোল হেৰি লাগে গোলাম মানে তই বুজি পাইছা না কি লাগে লাগিব কৰা এতিয়া তো মই এখন দৰমহা তোমাক 9,999 টকা 8 টকাটো বিৰি চিৰি ভাগে খাম দেই কিয় নকৰা এতিয়া বাদ দি এতিয়া তই যাবি এতিয়া মোৰ লগত এলান আকৌ এইগিলা লাগিব চব মোক এখন মাহ দিছিল নহয় এখন মাহ দিছিল এনে কৰিব নালাগিছিল দেই আৰু এখনো দিয়া এখনো লাগিব এনে মানুহে লাগে মোক গমছা না চাব্বাছ মেৰে শেৰ দাড়ি চাৰি এনে বনাইছা কিন্তু তো খেল বা এইটো সেই বস্তু নাখায় এতিয়া বন্ধু এতিয়া ঘৰে যা হা চাহ পানী খাবা খালি তোমাৰ ডিউটি কালি পৰা আৰম্ভ হৈ যাব তুমি যাবা হা ভাল মানুহ আছিলে কিন্তু চলে মই দিমতো টেনশ্যন নলবি হা লৈ আপুনি আগত যাওক বস আপনার ঠান্ডা লাগিব পারে চাও বাবা চাই নামান এতে কি কি আকৌ নাই মোবাইল আছে দামী মোবাইল ন ইউটিউবটো থাকিবা লাগে নিশ্চয় ইউটিউব ডাউনলোড কৰা নাই তথাপি আছে আজিকালি কোম্পানীয়ে দি থৈ দিয়ে ডাউনলোড কৰা নাই তাকে থাকে অন নকৰি ইউটিউব নাচাব কিবা কোৱা কি উদ্ভান আমাৰ ছাবস্ক্ৰাইবাৰৰ ফেমিলি মেম্বাৰ তেওঁ তাৰমানে আমি ছাবস্ক্ৰাইব বিচাৰিছোঁ তোমাৰ তাকে তোমাৰ মোবাইলৰ পৰা তোমাৰ একাউণ্ট কি ৰাগা মাৰু কি কৰিব লাগে মানে ছাবস্ক্ৰাইব কৰিব লাগে তুমি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে নকৰিলে আকৌ নহয় দেখিছ ন দে কিবা এটা কৰি দিয়া মই নকৰো দে কি কৰি দে নাই কৰিছোঁ নাম কি কৈ দিয়া কোনোবা এনে গাই আনিছি ক'বা নোৱাৰি ইউটিউব চেনেল আৰ্টিষ্ট না মই কি তাৰমানে স্পেলিং ক'ব লাগিব নেকি স্পেলিংটো কৈ দিয়ক NLB তাৰপিছত বইজ ল'ৰা BOYS বেলেগ হেৰি আছে তই মোৰ লগত যাবি না তই কিবা এটা কৰিব তেওঁ নাই হ'ব মই যাম পাৰিবি না একাউণ্ট এলা দি ভাল লাগে তোৰ ফোন দিবি নেকি মোবাইলটো নিম নেকি মোবাইলটো নিম চাম হ'ব এই ইমান সত্তৰ কষ্ট তোমালোকে মোবাইলটো দি ভিডিঅ' চাবা হা বেছিকে কৰি আছে যি পাৰা তাকে কৰি দিবা মান দুনিয়া ছাবস্ক্ৰাইবাৰ হে কৰিলোঁ এটা ভিডিঅ' আপলোড দিবা ৰাখিলে হা চাওঁ কিমান ভিউ আহে কালি এটা হৈ যায় তাৰপিছত চাম কেইখিনি ভিউ আহিব নেকি তোৰ মাতো দিবাৰ টাইম হ'ল ক'ৰ পৰা দেও ধান বেচিব লাগিব ৰ মাইত কি ক
চেন্ডেলটো পিন্ধ বেৰি দৰমা লাগিব দিম দে ভাই তোৱা নহ'লে মই আজি কি হলা হয় গতি ইলা খুজি ইনচা দিয়া মই বসনা নাই হ'ব যে কালি এটা দিমা আৰু যাবা এতি যাবা এনলা খান যা যাবা হ'ব যা এখন থৈ যাবি না তামোল কাটিব মই নাংগে এখন লাগিব এই নহয় ফাল্টুকে কৰা বসনা নাই মই দেই হ'ব নহয় আমাৰ সঁচাকে ভিউ কেইখিনি চাব লাগিব জানা বেছি কালি আৰু চাব লাগিব নহয় কেইখিনি ভিউ হয় কে মই বহুত মানুহ চালোঁ দেখা নাই গাঁৱে কিমান কি কৰিলোঁ পালোৱে আধা এতিয়া কালি কেইখিনি মোটামুটি 1K 2K কমটো আৰু 2-3-4 মিনিটত 1K 2K হ'লেও হয় তাৰমানে 2000-3000 তাৰপৰা পপুলাৰ একবাৰ হ'বা পাৰিলি না মই এতে নাকথৈ বাই কৈছোঁ না ডুবাই যাম মোক নিবি না হ'লবি তোক নেনাকে আৰু মই সেই কৰিব পাৰিম নে উঠ হ'ব তো বুজিছা না পাৰি না ভিডিঅ'টো দিছিলোৱে সেইকাৰণে আজি ফূৰ্তি কিনো ফিজ কিমান আছে ছাৰ 8 ঘণ্টাত 10টা মোৰ কষ্টৰ বল গেলা এনে গেল জি আছে আহিলো ডাগুঠত জি আছে আহিলো Nlb.boys video upload isi muncul to boleh sanai to korje sama aman tau তো কি কৰিম এতিয়া মই তোক তিতে কৈছো হ'ব ৰ নম্বৰ মই তো আনছা তো বাৰে প্ৰতি ফালতু কৰা নহয় গমছা নাই মই কৈছা মই তোক তিতে কৈছো মই কৈছো ইমান হেই নকৰবি মোৰ লগত কেইটা কি আছে দেখিছা না দেখিছা না মাতিছা না বাকছা না মই কৰতে মই যেতে যি কও হে কৰবা লাগে বলে দিবি না দে থোৱাৰ এতিয়া Yeah. Please tell me that I can't, that I won't, that I fail, that I'll never make it out, yeah. Please tell me all the যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কি কৰিব আপোনালোকে জানে আপোনালোকক ক'ব লগা একো নাই তথাপি ক'লোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগৰ কেইটামানকো শ্বেয়াৰ কৰি দিব কাৰণ আমি সেনেকৈ মানে আমি ভিউজ পাওঁ ছাবস্ক্ৰাইবাৰ পাওঁ সেনেকৈ আমাৰ ভাল লাগে আৰু যদি আমাৰ চেনেলত নতুন হয় তেতিয়াহ'লে কি কৰিব ছাবস্ক্ৰাইব কৰিব অল নটিফিকেশ্যন অন কৰি ল'ব আৰু আপোনালোকৰ প্ৰিয়সকলত কৰি আহি আছে ষ্টৰি সকলোৱে ভাল পায় ষ্টৰি আহি আছে সেইকাৰণে ছাবস্ক্ৰাইব কৰি ল'ব অল নটিফিকেশ্যনটো অন কৰি ল'ব যাতে সকলোত কৰি ফাৰ্ষ্ট ভিডিঅ' আপোনালোকে পায় চ' এইখিনিয়ে আৰু আপোনালোকে বেষ্ট পাৰ্ট কিটো লাগিছে সেইটো আমাক কমেণ্ট বক্সত জনাবচোন আৰু সকলোত কৰি এক্টিং কাৰ বেছি ভাল হৈছে সেইটোও জনাব চ' এইখিনিয়ে